200 cc 400 cc 200 cc ঘৰৰ চোতালত খোজকাঢ়ি আছে চাৰে লাডাখ ৰাইডৰ আজি হ'ল ডে 2 আজি ৰাইডটো ষ্টাৰ্ট হ'ব আমাৰ শিলিগুৰিৰ পৰা আৰু ওপৰলৈকে যাব পাৰোঁ চাওঁ তো এইটো আছিল আমাৰ ৰুম তো এইটো এটা ৰুম লৈছিলোঁ আৰু এইটো এটা ৰুম আৰু আমি 6জন মানুহ তো আমি তিনিটাকে শ্বেয়াৰত আছিলোঁ দুটা ৰুম লৈ লৈছোঁ তো এইটো এটা ড্ৰয়িং ৰুম দিছিলে বেগ পেকিং হৈ গ'ল তো এতিয়া তললৈকে যাওঁ আৰু চেইন লিউপ কৰোঁ ঠিক আছে আমি হোটেল ৰুমৰ পৰা ওলাই আহিলোঁ চেডেল বেগ টেং বেগ আৰু যি লাগেজ আছে চব এইখিনি গোটেইকেইটাই বান্ধি আছে এই হোটেল ৰুমৰ পৰা বাহিৰত ওলাই যি গৰম লাগিছে আৰু আজি আৰু চেম কালিৰ দৰে অৱস্থা হ'ব বাঞ্জি বান্ধিবৰ কাৰণে নাজানো কাৰণ কিবা ক্ৰছকে বাঞ্জিটো বান্ধে সেইকাৰণে ইছলাম আৰু কংকনে বাঞ্জিটো বান্ধি দি আছে আমি শিলিগুৰিৰ পৰা ওলালোঁ তো গোটেইকেইটা আগত গৈ আছে পাপু আৰু মই একেলগে ৰখি দিছিলোঁ আৰু আমি দিল্লীলৈকে এনেকৈ গৰম পামেই যেতিয়া আমি পাঞ্জাৱ পাৰ হ'ম তাৰপিছতহে অলপ ঠাণ্ডা পাম এই 2-3 দিন আমি এনেকৈ গৰমতে চলাব লাগিব আৰু বাইক তাৰপিছত ঠাণ্ডা এতিয়া হাল্লা কৰি আছোঁ গৰম তাৰপিছত 2 দিন পিছত হাল্লা কৰিম যে ইমান ঠাণ্ডা এতিয়া পাপু আৰু মই একেলগে গৈ আছোঁ কাৰণ যেতিয়া পাপু আৰু মই ৰখি দিছিলোঁ তেতিয়া ইহঁত গোটেইকেইটা আগত গুচি গ'ল এতিয়ালৈকে 20-30 কিলোমিটাৰমান চলালোঁ এতিয়ালৈকে ইহঁতক দেখাই নাই মানে কিমান আগত গৈছে মাই গড ৰাস্তা চাওক গাইজ ডিভাইডাৰৰ ওপৰত গছকেইডাল কি ধুনীয়া লাগিছে তো আমাৰ যে হোটেলৰ পৰা ওলোৱাতে বাজিছে 11:30 আৰু আজি ক'লৈকে গৈ পাওঁ নাজানো আৰু আগত ইয়াতে এনেও ৰখিব শিলিগুৰিৰ পৰা লক্ষ্ণৌ 900 কিলোমিটাৰ হয় তো আজি শিলিগুৰিৰ পৰা লক্ষ্ণৌ যোৱা কথা আছিল কিন্তু এতিয়াতো 12টা বাজি গ'ল আৰু চাওক 100-90-100কে গৈ আছোঁ ষ্টিল ইহঁতক লগ পোৱা নাই ভাবে কিমান স্পীডত গৈ আছে আৰু বেছি স্পীডত গ'লেও প্ৰব্লেমটো হ'ল যে তেল বেছি খাই মাইলেজ কমি যায় আৰু এনেই যিহেতু বাজেটটো বহুত টাইট হয় তো সেইটো কাৰণে তেলৰো কথা ভাবিব লাগিব আৰু বেছি শ্ল' যাব নোৱাৰি কাৰণ শ্ল' গ'লেও প্ৰব্লেম কাৰণ সিহঁতে ক'ৰবাত আধা ৰাস্তাত ৰখি দিব কিবা হোৱা বুলি বা আৰু বেছি লেট হৈ যাম তো সেইটো কাৰণে এটা ইকনমিত গৈ থাকিব লাগিব আৰু सीधा ठीक है फिश फॉलोअर तो पूरा निशात हाँ दिल्ली होके जाना पड़ता है फोटो ठीक है हाँ मेरा धनजीत डेका बोल के है मैं मतलब असम से हूँ मैं तो अपना रीजनल लैंग्वेज में बनाता हूँ DHAN ये यहाँ पे क्या 3 आदमी बैठने से कुछ नहीं बोलता है ओके ठीक है बाय बाय ओके डोमिनार फाली से अजय पापू Papu 135 Papu cross कर दिया 200 cc और 400 cc difference এটা পইণ্ট এটা আহি পালোঁ যোনটো পইণ্টৰ পৰা এইটো ৰাম মন্দিৰ আৰু ফেৰা ফোন কৰিছিলোঁ ইয়াতে কৈছে কি ৰাম মন্দিৰটোৰ পৰা ৰাইট চাইড যাব লাগিব লক্ষ্ণৌ 150-200 কিলোমিটাৰমান চলাই কিনে গোটেইকেইটাক লগ পালোঁ তো পাপু আৰু মই মিনিমাম 300মান কিলোমিটাৰ বিনা ৰখাই কিনে চলাইছোঁ কণ্টিনিউ বাইক পূৰা গৰম হৈ গৈছে তো এইখন ধাবাতে খাওঁ আৰু আপোনাৰ ধাবাত আমি দুপৰীয়া লাঞ্চ কৰি ল'লোঁ আৰু এতিয়া বাইকৰ চেইন লিউপ কৰা টাইম আৰু আমাৰ মহাৰাজাবিলাকতো গোটেই আগতে আছে মই পেট্ৰল ভৰাবৰ কাৰণে সোমালোঁ কোনো কাৰো খবৰে নাই ঘৰৰ চোতালত খোজকাঢ়ি আছে চাৰে আমাৰ চাৰে কি কম ইয়াৰে মানুহবিলাকক বাপৰে যে চোতালত খোজকাঢ়ে দিয়ে কোনোফালে চাব নালাগে বিন্দাছ এজনে চোতালত গাড়ী আহিব নেকি গাড়ী বাইক কোনোতো নাহে ইয়াতে চোতালে আৰু সিহঁতৰ কাৰণে তো ফাইনেলি আমাৰ ছাৰবিলাকক লগ পাই গ'লোঁ গুড মৰ্ণিং গাইজ আৰু চবেই চাওক গোটেই চব কাম কৰি ল'ল আৰু বাইকত এডিট কৰি আছিলোঁ কাৰণে অলপ দেৰি হৈ গ'ল আৰু চবেই বাইকৰ কাম কৰি ল'লে তো পাপু আৰু মই এতিয়া আহিছোঁ আৰু ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্টৰ অৰ্ডাৰ দিলোঁ বাইকখন চেইন ক্লিন আৰু চেইন লিউপ কৰিলোঁ হোটেলৰ পৰা ওলালোঁ আৰু এতিয়া টাইম 12:30 বাজি গ'ল আজি ক'লৈকে যাম আগ্ৰা কিমান কিলোমিটাৰ 800 অ'কে
আগ্ৰা হ'ল ইয়াৰ পৰা 800 কিলোমিটাৰ আৰু হোটেলতে ইয়াতে 12:30 বাজিছে আৰু ইয়াৰ পৰা আগ্ৰা 800 কিলোমিটাৰ নাজানো আৰু কি হয় কিমান টাইম বাইক চলাব লাগে তো আমি যেনেকৈ হওক আজি আগ্ৰা যাই পাব লাগিব আৰু পোহৰে থাকোঁতে যদি যিমান পাৰোঁ সিমান যাব পাৰোঁ তেতিয়া ৰাতি ইমান এটা প্ৰব্লেম নাই কাৰণ দিনতকৈ ৰাতি বেছি চলাব নোৱাৰি তো ৰাতি 200-300 কিলোমিটাৰ আৰামছে লাহে লাহে কৰিব পাৰি কিন্তু দিনত যিমান পাৰোঁ সিমান ডিষ্টেঞ্চ কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ আজি যদি আগ্ৰা গৈ পাওঁ তেতিয়াহ'লে কালি আমি তাজমহল দেখা পাম চিয়'ৰ আৰু ফাৰ্ষ্ট টাইম দেখা পাম তাজমহল এই স্কুলত পঢ়ি থকাৰ পৰাই তাজমহল শুনি আছিলোঁ ফাইনেলি আজি আগ্ৰা গৈ আছোঁ মই আছোঁ 120 মান স্পীডৰ জোনমণি মোতকৈ 1 কিলোমিটাৰমান আগত আছে তো সেইটো মিনিমাম 150 মান স্পীডত আছে 100 কিলোমিটাৰ আহিলোঁ আৰু 100 কিলোমিটাৰ আহি কিনে অলপ ব্ৰেক লৈছোঁ কাৰণ বহুত বেছি গৰম মানে ডিহাইড্ৰেট হৈ গৈছে বডি ইছলামৰ কটি বিষাইছে কটি থিয় হৈ গৈ আছে তো 4টা বাজি গ'ল তো এতিয়া আমি দুপৰীয়া লাঞ্চ কৰিম চব গেং আছে ইয়াতে আৰু ইয়াতে খাম এতিয়া কংকন কোৱা কি খাম আমি খাম চিকেন কাৰী মিক্স ভেজ তাৰপিছত দাল মাখনি তাৰপিছত আমাৰ পাপৰ আহিব চালাড আহিব বহুত আইটেম আছে খাই আছোঁ এতিয়া আমাৰ চিকেন আহিছে আৰু ৰাইচ আহিছে মিক্স ভেজ আহিছে আৰু আহি আছে লাঞ্চ কৰি ল'লোঁ আৰু এতিয়া পেট্ৰল ভৰাম বাইক চলাই ভাগৰ লাগি গৈছে কিমান চলাম আৰু বাইক আমাৰ তাতেও গৰম দিয়ে আমাৰ তাতেও গৰমত বাইক চলাইছোঁ কিন্তু ইয়াৰে গৰমটো বাপৰে বাপ কিবা বেলেগ ধৰণৰ গৰম हाँ टूरिस्ट हाँ आप लोग का जॉब रहता है कि अपने मन से जॉब कहाँ ऐसा घूमने के लिए जॉब होने से तो टेंशन ही नहीं था किस स्टेट से हैं आप लोग हम लोग आसाम से तो ऐसे ही मन करिए हम कल आइए पूछते हैं आप लोग कहाँ जाएंगे आप लोग हम लोग लेह लद्दाख हाँ पूरा ऊपर से नीचे तक हाँ ऊपर से नीचे तक मतलब एक तरह से शौक ही है हाँ शौक ही है हाँ चलिए ठीक है আজি গোটেই ৰাতি বাইক চলাব লাগিব লক্ষ্ণৌৰ পৰা আগ্ৰা 300 কিলোমিটাৰ আৰু আজি 300 কিলোমিটাৰটো যেনেকৈ হওক কভাৰ কৰিব লাগিব ট্ৰাকৰ ভিৰ নাথাকিলে আমি কেতিয়াবাতে গৈ পাওঁ তো অলৰাইট গাইজ আৰু লক্ষ্ণৌ ইয়াৰ পৰা আছে 20 কিলোমিটাৰ অ' মাই গড কটি বিষাই গৈছে বাইক চলাই আৰু 300 কিলোমিটাৰ চলাব আছে ফাইনেলি আহি পালোঁ লক্ষ্ণৌ 12টা বাজিল আৰু আমি 12টা বজাত লক্ষ্ণৌ আহি পালোঁ ৰুটি আৰু তৰকাৰী ল'লোঁ আৰু আমি ইয়াতে খাম আৰু খাই কিনে নেক্সট আমাৰ ক'ত হ'ব পাপু এক্সপ্ৰেছৱে তো অলৰাইট গাইজ আমি তাতে খানা পিনা খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ এক্সপ্ৰেছৱেলৈকে তাতে ফিউল আপ কৰিম 1 কাপ কফি লাগে কফি এনাৰ্জি নোহোৱা হৈ গৈছে হোটেলটো চাওক অ' মাই গড কি সেক্সি হয় 100 টকাৰ তেল ভৰাই ল'লোঁ আৰু এইটো চক তেল এইটো ৰাস্তা চাওঁ অ' মাই গড এনেকুৱা লাগাই নাই যে ইণ্ডিয়াত আছোঁ বুলি ইণ্ডিয়াতো এনেকুৱা জাগা আছে বাপৰে বাপ ভাবাই নাছিলোঁ কেতিয়াও পুৰা ফৰেনৰ ৰাস্তা টাইপ লাগি আছে চাওক নেক্সট এক্সিট 63 কিলোমিটাৰ আহে আপোনালোকে ইমান মৰম দি আছে মোক সেইটো কাৰণে ইমানখিনি আহিবৰ কাৰণে সাহস কৰিছোঁ চাওক গুৱাহাটীৰ পৰা 1500 কিলোমিটাৰ 3 দিনত কভাৰ কৰি কিনে আগ্ৰা এক্সপ্ৰেছ ফাইনেলি চবৰে চাওক ট্ৰাকৰ লেন বেলেগ লাইট ভেহিকেল বেলেগ চব বেলেগ আৰু ইয়াতে আমি টোল দিব লাগিব তো অলপ আগতে আমি সোমালোঁ আগ্ৰা এক্সপ্ৰেছ আৰু ইয়াৰ পৰা হ'ল আগ্ৰালৈকে 300 কিলোমিটাৰ আৰু টাইম হৈছে 3:03 আৰু আমি 6:07 বজাত গৈ পাব লাগে 1.5 ঘণ্টা ধৰিছোঁ 100 কিলোমিটাৰ কভাৰ কৰিবৰ কাৰণে আৰু 300 কিলোমিটাৰ আছে আমি মিনিমাম ৰাতিপুৱা 6:07 বজালৈকে কভাৰ কৰি ল'ম hope for the best সব ৰেডি হৈ গ'ল আৰু এতিয়া আমি 300 কিলোমিটাৰ মাৰিম 300 কিলোমিটাৰ জোনমণি ৰেডি নে নাই ৰেডি এভাৰ ৰেডি বুলি কওঁ ঐ ড্ৰেগ ৰেছ ৰ কোনটোলৈকে জানা ট্ৰাইংগেলটো তালৈকে দে অঁ 200 cc 400 cc 200 cc অলপৰ কাৰণে 400 cc 200 cc কিমান ডিষ্টেঞ্চ আছিল চাওক গাইজ বাকী দুটা কাম নাই ইয়াৰ পৰা আগ্ৰা এক্সপ্ৰেছৱে খতম হ'বৰ কাৰণে বেছি টাইম নাই আমি ৰাস্তাত ৰখি দিছিলোঁ কাৰণ কিয় ইমান বেছি টোপনি লাগিছিল কি ক'ম আৰু মানে গোটেই ৰাতিটো বাইক চলাইছোঁ আগ্ৰা এক্সপ্ৰেছৱে কমপ্লিট
325 টকা তলৰ যোনখন ৰিচিপ্টখন কাটিব লাগে এতিয়া এইখন ৰিচিপ্টখন চেক কৰিব চেক কৰি কিনে যাব দিব নে দেৰি হৈ আছে আমাৰ মহান মানুহ পাপু ই কি কৰিছে ৰাস্তাটো হেতু লেন হয় ই দিল্লী সাইডে লৈ লৈছে তো এতিয়া এইফালে উঠাই দিও গাড়ী চাৰি আহি আছে নেকি নাই আহা ওকে গুগল মেপ চাব জানা হোৱা নাই আজিলৈকে লিখা আছে এইফালে আগ্ৰা এইফালে দিল্লী তাক হৰ্ণ মাৰি আছো ৰখি ৰখি তাক বাৰে বাৰে সুধি আছো এই কয় চিধা কিয়া বলেগা আৰু ইসকো সো গাইস আমি হোটেল ৰুম আহি পালো ৰাইডিং জেকেট আৰু এইখিনি গোটেইখিনি খুলি লৈ এতিয়ালৈকে ফ্ৰেছে হোৱা নাই তো যোনখন হোটেলত আছো তাৰ পৰা তাজমহল 2 কিলোমিটাৰ মান দূৰ হয় এই ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গাইস নেক্সট ইয়াতকৈ আৰু ধামাকা ভিডিঅ' আহি আছে বাই বাই